পাইছিলে ৰছী জানো ইয়াত আহি কাৰোবাৰ ৰছী ছিগিলে চাগে সন্মুখৰ মানুহঘৰ যে সেই ল'ৰাকেইজনে মানে এনেকুৱা বতৰত মানুহবিলাকে চিলা পাপাই খাই নাইকিয়া কৰি থৈ যে পিঁয়াজ মূৰৰ মানে একে তলেদিহে আহিব লাগে মছলা মেজিক এইটোও দি দিয়ে ভাল লাগে মছলাতে ইমান যি পাইছে আৰু চব দি গৈছে আৰু হেল্ল' এভৰিৱান গুড ইভিনিং কি খবৰ আশা কৰিছোঁ সকলোৱে ভালে আছে মোৰ অন্য এটা ভ্লগলৈ সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম আৰু আজি ভ্লগটো মানে এয়া আবেলিৰ পৰা আৰম্ভ কৰি দিছোঁ মায়ে এতিয়া বিচাৰি ফুৰিছে মানে পিঁয়াজ কাৰণ মানে পাপাই খাই নাইকিয়া কৰি থৈ যে পিঁয়াজবিলাক সেইকাৰণে আজি মানে মাংস বনাম বুলি কৈছে ঠিক আছে আৰু মায়ে মানে সেইটো কাৰণে খং উঠি আছে কাৰণ মানে ঘৰত মানে মাংস বোলা বস্তুটো বনাব হ'লে মানে পিঁয়াজ নহৰুৰ দৰকাৰ হয় সেইটো বস্তু নাই যে এতিয়া নহৰুটো আছে এনে পিঁয়াজ নাই আৰু এনেই অলপমান মানে ইয়াৰ চাহটোৰ ওপৰতে বাহিৰৰ পৰিৱেশটো দেখিছে ন ধুনীয়াকৈ চাই কৰি আছোঁ ক'ব আপোনালোকৰ ফালে শিৱৰাত্ৰি গ'লনে নাই মা আমাৰ ইয়াত কেতিয়া হৈছিলেনো শিৱৰাত্ৰি মা মা শিৱৰাত্ৰি কেতিয়া হৈ গৈছিলেনো ইয়াত দিল্লীত পৰহি নে চতসী ইয়াত মানে দিল্লীত শিৱৰাত্ৰিটো হৈ গ'ল কিন্তু অসমত হৈছেনে নাজানো মানে ইয়াত অহাৰ পৰা পাহৰি গ'লোঁ মানে অসমত কেতিয়া হয় বাৰু যিয়ে নহওক দেখিছে নহয় আৰু সেইফালে মানুহ মানে চিলা উৰাই আছে কাৰণ মানে এনেকুৱা মানে শাওনৰ বতৰত মানুহবিলাকে চিলা উৰাই ঠিক আছে সেইকাৰণে এইয়া দেখিছে নহয় এই সন্মুখৰ মানুহঘৰ যে সেই ল'ৰাকেইজনে মানে এয়া চিলা উৰাই আছে আকাশত মানে এনেকুৱা বতৰত মানুহবিলাকে চিলা উৰাই যায় আৰু ইয়াত মানে শাওনৰ মাহ বুলি কয় সেইকাৰণে দেখিছে নহয় গোটেই মানে একে ৰং বিৰঙৰ মানে পতংগ উৰাই আছে মানে চিলা আৰু হিন্দীত পতং বুলিয়ে কয় আৰু এয়া দেখিছে নহয় আজি আমাৰ গোটেই চাটখনতে মানে মানুহবিলাকে একে কাপোৰ মেলি দিছে ইয়াত মানুহবিলাকে ইমান কাপোৰ নেমেলে মানে দেওবাৰ আৰু শনিবাৰবিলাকতহে বেছি কাপোৰ মেলে দেখিছে নহয় আজি গোটেই চাটখন মানে এডাল ৰছীও খালী নাই গোটেই চাটখনত মানে কাপোৰে ভৰি আছে আৰু সেইফালৰ পৰা ল'ৰাকেইজনে মানে বহুত মানে চিঞৰি আছে গম পাইছেনে কাৰণ চিলা উৰাই আছে যে আপোনালোকে মাতটো শুনিলে গমেই পাব সেয়া মানুহ চিলা উৰাই আছে আৰু সেইফালে উৰাই আছে আজি মানে আকাশখন মানে খালীয়ে নাই মানে য'তে দেখিব নহয় আপোনালোকে মানে চিলা উৰাই থকাই দেখিব আৰু সেইফালেও দেখিছে নহয় চিলা উৰাই আছে মোৰ লাগিছে মানে এতিয়া মানে চিলা উৰোৱাৰ মানে টাইম ঠিক আছে পেহীয়ে কৈছিলে যে তোমালোকেও চিলা উৰাবানে নুৰাওঁ কাৰণ মোৰ ইমান ভাল নাপাওঁ উৰাই সেইকাৰণে আৰু সেইফালেও বেলি দুবুৰকৈ হ'ল এতিয়া কাৰ চিলা ৰছীনো এডাল কাৰ চিলা ৰছী জানো ইয়াত আহিলেহি কাৰোবাৰ ৰছী ছিগিলে চাগে চিলা উৰোৱা সেইকাৰণে গোসাঁই চোৱাহিচোন এফালে চোৱাহিচোন কোনোবা পতং উৰাই আছিলে তাৰ ৰছীডাল ছিগিলে চোৱাহিচোন বাপৰে দেখিছেনে গাইছ কিমান চিঞৰি আছে ল'ৰাকেইজনে সিহঁতে জিকিছে যেন পাইছোঁ নেকি মোৰ মতে এইফালে দেখিছে নহয় ল'ৰাকেইজনে পূৰা কৰি আছে এইফালে মায়ে টিভি চাই আছে দেখিছে নহয় কি কাটি আছে মা নাচপতি কাটি আছা এতিয়া কি পিঁয়াজ কেইটাটো আনিব পাবা না ৰিলিজ চাইছোৱে নাই দেখা এতিয়ালৈকে আৰু সেইফালে ছোৱালী এজনীয়ে কাপোৰ চপাবৰ কাৰণে আহিছে ইয়াত মানে মানুহবিলাকে মানে কাপোৰ সপা মানে ইমান নুধুৱে ঠিক আছে দেওবাৰ আৰু শনিবাৰ বেছিভাগ ধুৱে আৰু এইফালে দেখিছোঁ ভাইটিক কৈছিলোঁ গোসাঁই দেখিলানে ৰছীডাল এইফালে আছিলে ক'ত গ'লোঁ দেখিছেনে আজি মানে গোটেই চাট মানে খালীয়ে নাই একে চবতে ৰছী আৰু সেইজনী পাৰো থিয় হৈ চাই আছে ধৰিব নোৱাৰা দিয়ে তেনেকৈ অঁ আৰু এইয়া ল'ৰাকেইজন দেখিছে নহয় পতং সেইফালে আছিলে গৈ দেখিছিলোঁ ক'ত গ'ল জানো তাৰ ভাইটিক মাতি লৈ আনিছিলোঁ মানে ৰছীডাল চোৱাহি পতং লাগি আছে নেকি মানে চিলা লাগি থাকে না তেনেকৈ কালিও তেনেকৈ মানে ৰছীডালতে লাগি পেলাই মানে চিলাটো মানে আকাশৰ পৰা মানে ছিগি আহিলে মোৰ মানে চিলা ক'লে মানে চিৰা ওলাই যায় কিয় জানো দুইটা মানে কনফিউজ হৈ যায় একদম মানে মুখতে নোলায় নুফুটে পিঁয়াজ নাই বুলি কৈছিলোঁ যে এয়া ভাইটি আৰু মই গৈ পেলাই পিঁয়াজ আনিলোগৈ আমাৰ একে গৰমে লাগি গ'ল অকণমান যাওঁতে একেবাৰে আৰু এইফালে মায়ে আলু বাকলি গুচাই আছে আৰু এয়া আহোঁতে মানে ডেইৰী মিল্কো লৈ আনিছোঁ ঠিক আছে 30 টকা দিছিলে 20 টকা পিঁয়াজ লৈ আনিছোঁ আৰু 10 টকা ডেইৰী মিল্ক মানে 5 টকা ডেইৰী মিল্কটো ল'ম বুলি ভাবিছিলোঁ কিন্তু নাপালোঁ কাৰণে 10 টকা নিৰজ এইটো খোলা একো নহয় দিয়া গৰমত এনেকৈ থাকা মোক অকণমান দিলেই হ'ব মই দোকানলৈ যোৱা নাই নহয় মই পিঁয়াজ আনিবৰ কাৰণে এই ৰাস্তাতে ঠেলা পালোঁ চব্জিও ঠেলা এখন অকণমান বাছ ইমানখিনি হ'ব বেছি নলওঁ নহ'লে আকৌ চিঞৰিব মই নাপালোঁ বুলি মোৰ দাঁত নেতে কি কৰিছে সেইকাৰণে চকলেট খাব নালাগে বোলে মোৰ দাঁতটো উগি যাব তাৰ দাঁতটো বোলে উগিবই বোলে মানে গজিব তাৰ দাঁতটো অকণমান গজিছে কিন্তু মোৰ এইটো নাই নাজানো আৰু লগাবই লাগিব যেন পাইছোঁ আৰু মনে কৈছিলোঁ মই এটা ডক্টৰ ওচৰত যাবি আলু বেছি দিব নালাগে আলু খাই শকতে হোৱা পৰিব নালাগে আলু বেছি দিব আলু 2টা দিলে হৈ যাব আজি সৈতে 3-4 দিন হৈ গ'ল মানে এনেকৈ আমি যোগাৰ লগাই পেলাই মানে কাম চলাই আছোঁ আৰু লাইন দিব পৰা হৈ আছে আৰু চাৰ্জ আৰু টিভি চাব পৰা হৈ আছে দেখিছে নহয় কেনেকৈ মানে এইবিলাক কৰিবলৈ দিছে পাপাই এয়া যোগাৰ কৰি দিছে আৰু এইফালে মায়ে মাংস বনোৱাত লাগি গ'লে দেখিছে নহয় মূৰৰ মানে একে তলেদিহে আহিব লাগে গৈ আৰু এয়া বনাই আছে গৈ আৰু এইফালে ভাইটি কিবা বনাই আছে ৱাও সি এইটো মানে কালাৰ বক্স বনাই আছে দেখিছে নহয় কি ধুনীয়াকৈ মানে স্পীকাৰ বক্স এটা আছিলে মই ভিডিঅ' বনোৱাৰ সেইটো মানে তাক দি দিলোঁ সি দেখিছে কি ধুনীয়াকৈ বনাই লয় ৱাও ভাল লাগিছে আৰু এন মানে নিৰজ আৰু ডি মানে ধৰিত্ৰী দেখিছে নহয় আমাৰ দুইটা নাম দিছে ভাল হৈছে দিয়া এইটো বিস্কুট খাইছিলে সি তেতিয়া দিনতে
গোটেইটো নাখালে গোটেই বিস্কুটটো আধা খাই খাই থৈ দিয়ে সি আৰু এইখিনি হৈছে মাংস 2টা আলুকে দিব দিছোঁ বেছি দিয়া নাই আৰু আলু ইমান খাব মন নাই যে মই লৰাই দিম এইটো কিনো মেগী মছলা নেকি মছলা মেজিক এইটোও দি দিয়ে ভাল লাগিব খাই কিনো এইকেইটা কিনো নাজানো আৰু কি কি দিছে আৰু মানে মছলা টেমা যি পাইছে আৰু চব দি গৈছে আৰু এফালৰ পৰা চ' ৰাইচ এয়া আমাৰ মাংস ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু মায়ে বনাই গৈ মানে জল্দিকৈ গ'লগৈ কাৰণ মানে 8:30 9টা ঘৰতে বাজিলে যে আৰু এইফালে ভাইটিও খাই আছে কেনেকুৱা লাগিছে নীৰজ খাই বহুত ভাল লাগিছে তাৰ খাই কাৰণে ইমান বেছি আৰু চ' এতিয়া মই খাই পেলাই টেষ্ট কৰিবলৈ কম বহুত দিনৰ মূৰত মাংস ভাত খালে মানে টেষ্টটো অকণমান ডাবল লাগে যে খাই বেলেগ এটা লাগে মানে জুতি লাগে বেছি বাৰু আজিৰ ব্লগটো ইমানখিনিতে সামৰণি মাৰিছোঁ সোনকালে লগ পাম অন্য এটা ব্লগলৈ তেতিয়ালৈকে সকলোৱে ভালে থাকক বাই বাই